हेलो एवरीवन बरनाले सरू पाकघरले আজি বনাবলৈ লৈছো চাটনি আৰু আজি মই চাটনি বনাবলৈ লৈছো এয়া চাওক জাতিলাৰ গুটিখিনি বেছি ডাঠ হ'ব নালাগিব বেছি শক্ত হ'ব নালাগিব যাতে এনেকে আঙুলিতে ভাঙিব পাৰি এয়া চাওক আৰু জাতিলাৰ গুটি লৈছো মই ইয়াতে পিয়াজ লৈছো দুটা নহৰু এটা দুটা শুকান জলকীয়া কেইটামান কেঁচা জলকীয়া আৰু কেইটামান লৈছো গুৰমৰিচ মই কেৰাহী গৰম দি দিছো আৰু এতিয়া 1 চামুচ সৰিয়হ তেল দি দিম আৰু এতিয়া দি দিম লাউ গুটিখিনি গোটেইবিলাক দিছো পৰিমাণ অনুসৰি এড কৰিছো নিমখ মই 1.5 চামুচ দি দিছো হালধি গুড়ি এড কৰিছো আধা চামুচতকৈ কম আৰু এতিয়া মই লো ফ্লেমত এইখিনি ভাজি থাকিম মই জাতিলাৰ গুটি চাটনি খাই বহুত ভাল পাওঁ লো ফ্লেমত এইখিনি ভাজি থাকিব লাগিব জাতিলাৰ গুটি কেইটা যাতে সিজি যায় এইখিনি অলপ ৰঙা পৰাকে ভাজি থাকিব লাগিব গেছ লো ফ্লেমত দিব লাগিব সব মোৰ ৰঙা হৈ আহিছে আৰু এতিয়া মই এড কৰিছো আধা চামুচ কলা জিৰাখিনি মই পিছত দিছো আগতে দিলে কলা জিৰাখিনি তিতা হৈ যাব কলা জিৰাখিনি বেছিকৈ ভাজিলে তিতা হয় সেইকাৰণে মই পিছত দিছো আৰু কলা জিৰাখিনি দি মই আৰু অলপ সময় ভাজি লম লাউৰ গুটিবিলাক সিজি গৈছে এছা নহৰুবিলাকও সিজি গৈছে আৰু এতিয়া মই গেছটো বন্ধ কৰি অলপ ঠাণ্ডা হ'বলৈ দিম আৰু মই জাতিলাৰ গুটিবিলাক এনেকৈ শিলৰাত ঢালি ললো চাটনি মিক্সিত কৰিলে ভাল নালাগে এনেকৈ শিলৰাত বাটি ললে ভাল লাগে মোৰ চাটনিখিনি হৈ গ'ল জাতিলাৰ গুটিৰ চাটনি এয়া চাওক তো বন্ধুসকল আপোনালোকে কোনে জাতিলাৰ গুটিৰ চাটনি খোৱা নাই এনেকৈ বনাই খাব আৰু ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ